like a Hellcat. নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ ইউটিউব চেনেল বাঘৰবাৰী চেনেল। তো বলক আজি আপোনালোকৰ লগত কথা পাতিম যে আপোনালোকে হয়তো সকলোৱে গম পাইছিল আজি 13 দিন আগতে অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখে কাশ্মীৰৰ পুলৱামাত যি ঘটনা হৈছিল সেই ঘটনাক লৈ সমগ্ৰ ভাৰতত ঘটনা হৈছিল। এই ঘটনাটো কোনে কৈছিল আপোনালোকে বহুতে জানে। সন্ত্ৰাসবাদী জইচ এ মহম্মদে সেই ঘটনা আহিছিল আৰু আজি ভাৰতে বহুত প্লেন কৰিলে এই 12 দিনত প্লেন কৰি উঠি যিটো 12 দিনৰ মূৰত পাকিস্তানৰ 80 কিলোমিটাৰ ভিতৰত গৈ 12,89,000 ফাইটাৰ মেটেৰিয়েল তাৰ লগত যি জইচ এ মহম্মদৰ যিটো কেম্প আছে সন্ত্ৰাসবাদী কেম্প, সেই কেম্পটো সম্পূৰ্ণৰূপে ধ্বংস কৰি পাকিস্তানক প্ৰত্যুত্তৰ দিলে আৰু তাৰ বাবে সম্পূৰ্ণ ভাৰত হৈছে সকলো ভাৰতবাসীৰ মনত যিটো তাতে পাকিস্তানৰ যি দিৱালী বুলিয়ে কৈছে, দিৱালী ফুটালে তাৰ বহুত ভাল খবৰ হৈছে এইটো অসমবাসী ভাৰতবাসীৰ কাৰণে। তো আপোনালোকে সকলোৱে গম নোপোৱাসকলৰ বাবে এইটো জনালোঁ আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে। আৰু স্পেচিয়েলভাৱে চেলুট জনাইছোঁ ইণ্ডিয়ান এয়াৰ ফ'ৰ্চসকললৈ। তো এইখিনিয়ে আছিল আজিৰ কাৰণে আপোনালোকৰ আগত। যদি ভিডিঅ'টো ভাল লাগিছে তাৰ লাইক কৰিব আৰু মোৰ চেনেলটো যদি আপুনি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। যোনজনে জানা নাই সকলোৱে, নজনাসকলে জানি লওক। আৰু এইখিনি কৈ আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। নমস্কাৰ। ভাৰত মাতা কি জয়।